নমস্কাৰ বন্ধুসকল, মই মানেশ্বৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। আজি মই অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কথা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এষাৰ কথা, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ চাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে চীনৰ লগতে সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে কিন্তু ভাৰতবৰ্ষও পিছ পৰি থকা নাই। আমি সংবাদ মাধ্যমৰ বিভিন্ন তথ্য অনুসৰি বৰ্তমানলৈকে ভাৰতত 11জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু প্ৰায় 560জন লোক আক্ৰান্ত হৈছে। আৰু ইয়াৰ লগে লগে সমগ্ৰ বিশ্বত প্ৰায় 4,22,614জন লোক আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে 18,893 জন। গতিকে বন্ধুসকল, আমাৰ অসমতো কৰোনা ভাইৰাছে বিশেষভাৱে আতংকৰ এটা সৃষ্টি কৰিছে। আপোনালোক সকলোৱে জানে যে প্ৰথম অৱস্থাত অসমত 5 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল আৰু ইয়াৰ বিপৰীতে যোৱাকালি নিশা 12 বজাৰ পৰা পুনৰ 3 সপ্তাহ জুৰি অৰ্থাৎ 21 দিন লকডাউন ঘোষণা কৰা হৈছে। গতিকে বন্ধুসকল, আপোনালোকলৈ এটি অনুৰোধ থাকিলে মোৰ, আমি সকলোৱে এই কৰোনা ভাইৰাছ অৰ্থাৎ এই মহামাৰীৰ পৰা বাচি থাকিবলৈ হ'লে আমি কিছুমান নীতি নিৰ্দেশনা মানি চলিব লাগিব। যিবোৰ নীতি নিৰ্দেশনা চৰকাৰে ঘোষণা কৰিছে, চিকিৎসকসকলে আমাক পৰামৰ্শ দিছে, এই নীতি নিৰ্দেশনাখিনি আমি মানি চলিব লাগিব। বিশেষকৈ আমি চাবোনেৰে হাত ধোৱাকে আদি কৰি সকলোখিনি, গা পা পৰিষ্কাৰ ৰখা, ঘৰ দুৱাৰ পৰিষ্কাৰ ৰখা, এই গোটেইখিনি আমি নীতি নিয়ম মানি চলিব লাগিব। আৰু লগে লগে লকডাউন সময়ছোৱাত চৰকাৰে আমাক যিটো নীতি নিৰ্দেশনা জাৰি কৰিছে, অৰ্থাৎ ঘৰৰ পৰা আমাক বাহিৰলৈ যাবলৈ অনুমতি দিয়া নাই। গতিকে আমি ঘৰৰ পৰা পৰাপক্ষত বিনা কাৰণত আমি ঘৰৰ বাহিৰ হ'ব নালাগে, ঘৰৰ পৰা বাহিৰলৈ যাব নালাগে। আপোনালোকে যদি আজিৰ দিনটোত বাতৰি চাই আছে, টেলিভিশ্যন পৰ্দাত বাতৰি চাই আছে, তেতিয়াহ'লে নিশ্চয়কৈ দেখা পাইছে প্ৰায়বোৰ জেগাত কিন্তু কিছুমান লোকে এই নীতি নিৰ্দেশনা নামানি বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোকৰ বাবে আৰক্ষী প্ৰশাসন কঠোৰ হ'বলৈ বাধ্য হৈছে। কাৰণ এষাৰ কথা আছে, আপুনিও বাচি থাকক আৰু আনকো বচাই ৰাখক। গতিকে আপোনালোকে এই গোটেই নীতি নিৰ্দেশনাখিনি মানি চলক আৰু নিজেও বাচি থাকক, আনকো বচাই ৰাখক। আৰু এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি এই নীতি নিয়মখিনি মানি চলিব লাগিব। ঘৰৰ ভিতৰতে থাকিব লাগিব, ঘৰৰ বাহিৰ হ'ব নালাগে। বিশেষ কাৰণ নোহোৱা পৰ্যন্ত কাৰো ঘৰলৈ যাব নালাগে, ওচৰ চুবুৰীয়া ঘৰলৈ যাব নালাগে, কাৰো সংস্পৰ্শলৈ যাব নালাগে, ৰাজহুৱা স্থানলৈ যাব নালাগে বা ধৰ্মীয় স্থানতো গৈ আমি 2-3জন লগ খাই কোনো ধৰণৰ সকাম নিকামৰ বিয়া সভা এইবোৰ আমি বৰ্জন কৰিব লাগে, যেতিয়ালৈকে এই ভাইৰাছৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ। গতিকে বন্ধুসকল, বিশেষকৈ আমি ল'ৰা ছোৱালীসকলক আৰু যিসকলে এই কথাখিনি বুজি পোৱা নাই তেখেতসকলক আমি যিমান পাৰোঁ যিকোনো ছ'চিয়েল মিডিয়াৰ যোগেৰে হওক, যিহে হওক, ফোন যোগেৰে হওক, যিকোনো প্ৰকাৰে আমি সকলোকে বুজাব লাগিব যে এই ভাইৰাছৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি এই নীতি নিয়ম, চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মানিব লাগিব আৰু চিকিৎসকসকলে যি পৰামৰ্শ দিছে আমি সকলোখিনি মানি চলিব লাগিব। তেতিয়াহে আমি এই মহামাৰীৰ পৰা বাচি থাকিব পাৰিম। মই শেষত আপোনালোকক এটি অনুৰোধ কৰিম, আপুনিও বাচি থাকক আৰু আনকো বচাই ৰাখক। আজিলৈ ইমানে বন্ধুসকল। পৰৱৰ্তী সময়ত নতুন তথ্য লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'ম। তেতিয়ালৈ মোক বিদায় দিয়ক। জয় অসম।